हाय फ्रेंड्स मैं काश्मीर एस्कय मोर एटा ब्लग লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত এটা ব্লগ লৈ আহিছো আৰু সেই ব্লগটোত মই আপোনাক দেখাম এটা 25 বছৰীয়া পুৰণা বস্তু আৰু লগতে দেখাম কেইটামান ৰেচিপি। আপোনালোকে চাই যাওক তেতিয়াহ'লে ভিডিঅ'টো। মই আপোনাক কৈছিলো 25 ইয়াৰ্ছৰ পুৰণা এটা বস্তু দেখাম। তো এই বস্তুটো সেই বস্তুটোৱে মই যিটো বস্তু কথা আপোনালোকক কৈছিলো এটো আমাৰ ঘৰত কাকা আইতা দিনৰ পৰাই আছে, গতিকে এই বস্তুটো আমি অতি যতনেৰে ৰাখিছো। আপোনালোকৰ ঘৰত এনেকুৱা কিবা বস্তু আছে নেকি? আজি এয়া বেহুৱা বনাইছিলোঁ, মই খুলি পেলাই দেখাই আছোঁ ৰ'ব। এই কলপাতত মেৰিয়াই থোৱা আছে, খাব হোৱা নাই, খাব কাইলৈ মানে হ'ব আৰু। তাৰপৰা খুলি পেলাই দেখাই আছোঁ। এয়া চাওক, কোনে কোনে বেহুৱা ভাত খাই ভাল পায় মোক জনাবচোন। মই মোৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে ৰঙালাও কোনো অংশই পেলনি নাযায়। ৰঙালাও যিখিনি এইখিনি অংশ এইখিনি ভাজি খাব বহুত ভাল লাগে, আৰু এই বাকলিটো কেনেকৈ ভাজি খাব মই দেখালোৱেই। এতিয়া দেখাম গুটিখিনি কেনেকৈ ভাজি খাব। আজিৰ ৰেচিপিটোৰ কাৰণে মই আপোনালোকে দেখিছে মই এটা ৰঙালাও লৈ লৈছোঁ, আৰু ইয়াৰ ৰঙালাও যিখিনি গুটি আছে এই গুটিখিনি উলিয়াই লৈছোঁ। আৰু এতিয়া মই দেখাম সেই গুটিখিনি মই কি কৰোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই যাওক। তো মই এখন প্লেটত এনেকৈ ৰঙালাও গুটিকেইটা উলিয়াই ল'লোঁ, আৰু এতিয়া মই এই গুটিখিনি ভাজিম। তো এতিয়া ইয়াতে কেৰাহী এটা বহাই ল'লোঁ, আৰু এই কেৰাহীটো এয়া চাওক জুইখিনি পুৰা দিছোঁ। এতিয়া কেৰাহীটো অলপ গৰম হোৱাৰ পাছত অলপ তেল ইয়াতে ঢালি দিম। তো কেৰাহীটো গৰম হ'ল, এতিয়া মই ইয়াতে অকণমান তেল ঢালি দিওঁ। বেছি নালাগে, অকণমান তেল ঢালিলেই হ'ল। মই এইকণ তেল ঢালিছোঁ। এতিয়া এই তেলখিনি গৰম হোৱাৰ পাছত মই গুটিখিনি দি দিম, আৰু তাতে অকণমান নিমখ আৰু অলপ হালধি দি দিম। এতিয়া এই ৰঙালাও গুটিকেইটা দি দিছোঁ। বহুত ফুটে, এইটোৱে প্ৰব্লেম। এতিয়া হৈ গৈছে আৰু মই এতিয়া নিমখ অকণমান আৰু হালধি অকণমান দি দিওঁ। নিজৰ আন্দাজ অনুসৰি দিব দেই নিমখ হালধি। তো ইয়াতে অকণ নিমখ দি দিওঁ। চাওক এয়া ভাজা হৈ গৈছে। এয়া ৰঙালাও গুটি ভাজিলোঁ। খাই কেনেকুৱা লাগিছে মই আপোনালোকক খাই পেলাই কমেণ্ট কৰি আছোঁ, ঠিক আছে? মই যে কৈছিলোঁ আপোনালোকক এই ৰঙালাও গুটি ভাজিছোঁ বুলি, ভাজা হ'ল। এতিয়া মই আপোনালোকক খাই পেলাই কমেণ্ট কৰিম কেনেকুৱা হৈছে। মজা হৈছে। আপুনি কি এনেকৈ ৰঙালাও গুটি ভাজি খাই পাইছেনে? যদি পাইছে মোক নিশ্চয় কমেণ্ট কৰিব, আৰু যিসকলে নাই পোৱা সেইকেইখনে এবাৰ ভাজি খাই চাব, বহুতেই ভাল লাগে। আৰু আজি মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম, কিন্তু তাৰ আগতে আপোনাক কৈ থওঁ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে মোৰ নতুন এটা টপিক বিচাৰি ভিডিঅ' বনাবলৈ বহুতখিনি উৎসাহিত কৰে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ' গ'লে আপোনালোকে নটিফিকেশ্যন পায় আৰু আপোনালোকে মোৰ ভিডিঅ' চাব পাৰে। তেনেহ'লে আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।